আমাৰ ৰুমটোতো লগাম বুলি ভাবি থৈছিলোঁ, কিন্তু আমাৰ ৰুমটো মানে কালাৰ কৰা হোৱা নাই। কালাৰটো বহুত বেয়া হৈ আছে আৰু সেইকাৰণে আমাৰ ৰুমত লগোৱা নহ'ব। গোটেইকেইটাই নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকক আজি এটা বঢ়িয়া বস্তু দেখাই আছো, চাব হা। এইয়া চাওক, ছাগলী। এইও কলটো খাবলৈ আছিলে নেকি? কেলেনো মুখত ভৰাইছিলো থাপ মাৰি খাই থৈ দিলে মানে। মই ঘপকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ মায়ে মানে কল খাবলৈ বুলি লৈ আছিলে। আমি পোনে ফাৰ্মাচীৰ পৰা ফাৰ্মাচী ওলাইছে, ক'ৰ পৰা চাব চেণ্টাৰৰ পৰা আহিলোঁগৈ। মা মানে পূৰা ভৰি বিষ হৈ আছে আৰু পোনে আহি কলটো খাম বুলি লৈছিলেহে, ছাগলীয়ে গোটেইটো খাই পেলালে, গোটেই গাত উঠি লৈছে। তহঁতি দুজনীয়ে বাকী আছ, আহ আহ। এজনী ভয়তে পলালে অকণমান আঁতৰলৈ। হ'ব যা শেষ। নাই শেষ। আৰু এয়া এতিয়া মেগী লৈছোঁ খাবলৈ। মেগীখিনি খাই লওঁ। মাহঁতকো দিছোঁ, ময়ো খাইছোঁ। আজিও মানে এক্সাম আছে। মাংস দিছিলো, জোল নিমখ চিমখ নিদিলি নি? কি বনালি? মাংস দিছিলে নহয়, মাংস আছে। নিমখ কি নিদিছিলি নি? নিমখ নিদিওঁ, নাই দিয়া ন। নিমখ দিব লাগে আৰু অকণ জোল দিব লাগে ন। আজিও এক্সাম আছে 1:30 বজাৰ পৰা। আৰু ভিডিঅ'টো এতিয়া আকৌ ৰাতিপুৱাহে ষ্টাৰ্ট কৰিছোঁ দেই। যোৱাকালি ৰাতি হৈ গ'ল যে ভিডিঅ' কৰাই নহ'ল। আৰু যোৱাকালিয়ে মই পাৰ্চেল এটা পাইছিলোঁ। এইটো ইমান অকণমানি বক্সটোত চাগে আপোনালোকে কি আছে বুলি ভাবিছে, তাকে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ পাৰ্চেলটো কি হয়। এইটো বাৰু পিন্ধা বস্তু নহয় দেই, এবাৰ বা মুখত লগা বস্তু নহয়। এইটো মই অৰ্ডাৰ দিছোঁ আমাৰ বাহিৰৰ ৰুমটোৰ কাৰণে, ড্ৰয়িং ৰুমত মানে সজাবৰ কাৰণে। ইয়াতে কিবা আছে আৰু মই ফ্লিপকাৰ্টৰ নহয় মিছোৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু পাহৰিয়ে থাকিছিলোঁ কি অৰ্ডাৰ দিছিলোঁ। তাৰপৰা যোৱাকালি ফোন কৰিলতহে গম পাওঁ মানে। এতিয়া আমাৰ ৰুমটোতো লগাম বুলি ভাবি থৈছিলোঁ, কিন্তু আমাৰ ৰুমটো মানে কালাৰ কৰা হোৱা নাই। কালাৰটো বহুত বেয়া হৈ আছে আৰু সেইকাৰণে আমাৰ ৰুমত লগোৱা নহ'ব। ইভাগেতো ৰুমত লগাম বুলিয়ে অনা হৈছিলে বাৰু। তাৰপিছতে গোটেই মানে আমাৰ ৱালখনত কালাৰ লাগি আছে, লেতেৰা হৈ আছে, বিশেষকৈ কালাৰ কৰিবলগীয়া আছে। আৰু কালাৰটো যোৱাটো মাহৰ পৰাই কৰিম বুলি ভাবি আছিলোঁ, কৰাহে হোৱা নাই। কেতিয়াবা কৰা হয়গৈ, পূজাও আহি আছে নহয়, আকৌ এইটো মাহতে কৰিম বুলি ভাবিছিলোঁ। এতিয়া আকৌ পূজা চাবৰ কাৰণেও পইচা থ'ব লাগিব, সেইটো কেঞ্চেলেই হৈ গ'ল এইটো মাহত। চাই লওঁ আকৌ অহা মাহত পাৰোঁ নে নোৱাৰোঁ। পূজা চাবলৈতো পইচা লাগিব, সেইকাৰণে এতিয়া এইটো অ'পেনিং কৰি লওঁ, মানে খুলি লওঁ, অ'পেন কৰোঁ। কি আছেনো আপোনালোকক দেখাওঁ। ৱালত লগাবৰ কাৰণে মানে ভাবিছোঁ এবাৰ এপতকৈ ঘৰটো ধুনীয়াকৈ সজাম বুলি, কাৰণ চবফালে বহুত মানে সজাবলগীয়া একো বস্তু নায়েই। সেইকাৰণে ভাবিছোঁ এবাৰ সজাবৰ কাৰণে সেইকাৰণে ভাবিছোঁ মানে এবাৰ ৰুমটো ধুনীয়াকৈ সজাম, বাহিৰৰ ৰুমকেইটাও সজাম, নিজৰ ভিতৰৰ ৰুমটোও সজাম। তেন্তে ব'লক ইয়াৰ ভিতৰত কি আছে চাওঁ। আৰু এতিয়া সেইটো খুলি লওঁ হা, কোনফালৰ পৰা খুলিম। একেবাৰে কম দামতে লৈছোঁ দেই, 200 টকাৰ ভিতৰত বস্তুবিলাক সজাবৰ কাৰণে ল'ব লাগিব। আৰু এইটো 200 টকাৰ ভিতৰতে আহিছে। এইয়া চাওক, এনেই কি বুলি ভাবিছে বাৰু, মই এইটো মিছোৰ পৰা অৰ্ডাৰ দিছোঁ। মিছোৰ বস্তুবিলাক আচলতে ইমান ভাল নহয়, কিন্তু কম দামী যে ক'তো ইমান ভাল আহিব, কম দামী হয় বস্তুবিলাক। কম দামী বস্তুবিলাক মানে কি, কম দামীকৈ মই অৰ্ডাৰ দিছোঁ। আৰু ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিব পাৰিলোঁ হয়, ফ্লিপকাৰ্টটো মোৰ খোলা বেছি দিন হোৱা নাই। মিছোটো মানুহজনৰ ওচৰত ডাউনলোড কৰি থোৱা আছিলে, সেইকাৰণে এইটো মন গ'ল আৰু এইটোকে হেৰি কৰি দিলোঁ, অৰ্ডাৰ দি দিলোঁ। এতিয়া এইটো কি হয় আপোনালোকে ধৰিব পাৰিছে চাগে, ছাইডত লগাই দিছোঁ হা, এনেকৈ লগাব লাগিব। আৰু এইয়া চাওক, ৰিং হয় এইকেইটা। আৰু এই ৰিংকেইটা মই ৱালত লগাব লাগিব। কেনেকৈ লগাব লাগিব সেইটো আপোনালোকক দেখাই দিম। ইয়াক কিন্তু বিচিবলৈ ভাল হৈছে, পৰি গ'ল ৰ'ব। অকণমানি পিচো আছে, সেইবিলাক ইয়াতে মানে এই কাগজ দিয়া আছে। এই কাগজখিনি এৰ খুৱাই এনেকৈ এটা এটাকৈ এৰুৱাব লাগিব। এইটো দেখিছে নহয়, এৰ খুৱালোঁ।
আৰু এই পিছফালে যে কাগজটো লাগি আছে এই কাগজটো এৰুৱাই লৈ আমি মানে ৱালত চিপকাই দিব লাগিব তেন্তে বলক আমি ৱালত এইটো চিপকাওঁ বহুতকেইটা আছে 20 ইয়াত দেখাত ইমানকেইটা লাগিছে কিন্তু ইয়াত টোটেল 28টা নে কিমানটা আছে বুলি লেখা আছিলে হিচাপ কৰা নাই যেতিয়া লগাম তেতিয়া হিচাপ কৰিম নে কি কয় আৰু এতিয়া মই আছো আমাৰ ড্ৰয়িং ৰুমটোত এইখন ৱাল দেখিছে যে ইয়াতে লগাব লাগিব মই লাইটটো দিয়াও হা আৰু ইয়াতে লগাম তাৰ পিছতে ডিজাইনটো হৈছে এইটো এতিয়া লগাব পাৰিম নাই জানো ডিজাইনটো অলপ হাৰ্ড যেন লাগিছে কেনেকৈ যে লগাম বাৰু লগাই পানি চাওঁ ন মোৰো ৱালত লগাই হৈ গ'ল এতিয়া বলক ফাইনেল লুকটো আপোনালোকক দেখাই দিওঁ এয়া লগাই মেলি হৈ গ'ল ফাইনেল লুক এইটোৱে আৰু দেই ইয়াতে মানে কেইটামান লগাইছোঁ বাকী আৰু ইয়াত আছে এইকেইখন ছবি যে মই বহুত দিনতে অঁকা হয় এনেকৈ থৈ দিছোঁ এতিয়া ভালকৈ কি বনাইছে যি পচলা কচু পিটিকা কচু মাছ পিটিকা আৰু এতিয়া ময়ো কলেজ যাব লৈছোঁ ভাতকেইটা খাই লওঁ আজি মানে বহুত বনাইছে কিবা কিবি চব্জি আৰু আজি এয়া ভাতৰ লগত ঢেৰ কিবা কিবি আছে কি দিছে পচলা আৰু কচু খৰিচা মাছ এয়া পিটিকা আলু পিটিকা আৰু দালি আজি ইমানকৈ বনাই দিলে যে দালিটো নহ'লেও হ'ব চাগে ইমানখিনি খোৱাৰ পিছত দালিও দি দিছোঁ আজি মানে মায়ে ভাতৰ লগত ঢেৰ শাক যোগাৰ কৰিছে মই এতিয়া ভাতকেইটা খাই লওঁ আজি মানে এক্সাম আছে আজি খতম হ'ব কোনফালৰ পৰা ষ্টাৰ্ট কৰিব কাঁহীখন ঘূৰাই জেগাই পোৱা নাই নহয় মই এতিয়া ভাতকেইটা খাই লওঁ আৰু দেই আৰু মই এতিয়া কলেজ ৰেডি পাৰ্চেলটা আহিছে টাউনত আছে DDTC আহিছে নে DTC কি কয় জানো পাহৰি থাকিছোঁ আৰু তাৰ পৰা পাৰ্চেলটো আনিবলৈ যাব লাগিব কলেজত ফাৰ্ষ্ট এক্সামটো দি আহি লওঁগৈ তাৰপিছত পাৰ্চেলটো আনিবলৈ যাম পাৰ্চেলটো পঠাইছে মোক বা এগৰাকীয়ে গুৱাহাটীৰ পৰা আৰু সেই পাৰ্চেলটো কি হয় আপোনালোকক দেখাম আৰু যিটো পূজাৰ চলি আছে সেইকাৰণে মানে পূজাৰ স্পেচিয়েল অফাৰ বুলিয়ে ক'ব লাগিব তেখেতে মোলৈ পঠাইছে লগতে মালেও পঠাইছে কি হয় সেয়াতো আহি পানিহে দেখাম আৰু দেই আপোনালোকক এতিয়া মই কলেজত গৈ এক্সামটো দি থৈ আহোঁ ভিডিঅ' কৈছ হয় খালি বেয়া কথা মাতি দিম আকৌ একো নোখোৱা আজি বেয়া কথা কৈ দিম তেতিয়া আকৌ বেয়া নাপাবি আকৌ খোৱাৰ লগত যদি ভাল কথা ক'ম খালি ভালকৈ মাতিম একদম ষ্টাইল দি ষ্টাইলি ভাতি দিব ৰ'বা চাহ তাহ যোগাৰ কৰি লওঁ ভাল বস্তু যদি খোৱা নহয় খোৱাই লাগে তাৰপৰা ভিডিঅ' আকৌ সৰুটো ভাল দিলে পিঠি আজি মানে ঘৰত মিটিং বহিছে আৰু তাৰ কাৰণে মই এতিয়া চাহৰ যোগাৰটো কৰি দিছোঁ এইপিনে চাহ পাতিছোঁ তাৰপিছতে মানুহজনক আনিবলৈ পঠালোঁ দুটামান পেকেট আৰু এতিয়া গুড় কাটিম লগতে কলেদি মানে চাট পাতিম ভাবিছিলোঁ আজি ভাতকে দিম বুলি কিন্তু মানে যোৱাকালি মা গাটো হঠাৎ বেয়া হৈ গ'ল ন সেইকাৰণে দিয়াই নহ'ল আৰু এতিয়া ময়ো চাহটো পাই তেওঁলোকক বাকী পানী দিওঁ এতিয়া তেওঁলোকে টেঙা খাই আছে এইপিনে পেকেট চেকেটটো লৈ ল'লোৱে বাকী এতিয়া চাহটো পাতি লওঁ এই মুঠতে যি হ'লেও হওক আৰু হয় নাই কি মাছ লৈছে ঢকুৱা মাছ আৰু ৰাইজসকল আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পালে বৰ বেছি আৰু দীঘলো নকৰোঁ আপোনালোকক নেক্সট ভিডিঅ' লগ পাম পুনৰ আকৌ বেলেগ ভিডিঅ'ত লগ পাম আৰু দেই আজি ভিডিঅ'টো মানে বাই বাই